পঢ়িলো এবাৰ ধুনীয়া হেণ্ডৰাইটিং দেই তহঁতিও পঢ়িছ মই নাই পঢ়া দেই অনেষ্টলি মই নাই মোলে পঢ়া আহিছে তোমালে আহিছে মই ফুলাও মই নাই পঢ়া মই চাইছো বাৰু এবাৰ ওকে মই কি পঢ়ি দিও নেকি পঢ়ি দিয়া নাজানো দেই এইটো ইটছ আপ টু ইউ ইটছ আপ টু ইউ পাৰিবা পঢ়িব পাৰি মই পঢ়িছো মই নাই পঢ়া মানে মই পাব্লিকত পাৰি Sure, no Sure. problem. চিয়ৰ দিয়া চবে শুনিব দিয়া Okay, first of all, এটাই কথা কৈছো এগালমান অভিমান আছে তোমাৰ ওপৰত আৰু থাকিবই ন হাজাৰ মেছেজ হাজাৰ কল আৰু কিমান মেনশ্যন কৰিছো ইনষ্টাত আৰে এদিন এটাতো ৰিপ্লাই কৰিব পাৰা ন নাই চিনটো কৰাই নাই আজিলৈকে মনত আছেনে তোমাৰ ওই কোনে লিখিছে কোনে দিছে চিঠিখন সেইটো ক'ব নোৱাৰিম এতিয়াতো ফচি গ'লো মই মানে তুমি জানা হা কিন্তু প্ৰমিছ কৰি দিওঁতে প্ৰমিছ আহিব নোৱাৰে ষ্টেজত যে এদিন গোলাপ পাহ দিছিলোঁ তোমাক ষ্টেজত কোনে দিছিলে বাৰু বহুতে দিছিলে বাৰু আৰু মোক দেখি 5টা মানে দিছিল তোমাক ফুল চবৰে ষ্টৰি দিছিলা কিন্তু মোক কিয় একাষৰীয়া কৰিলা মই চাগে স্পেচিয়েল হয় বুজিছা কনফিডেন্স হাই ব্ৰেকেটত কনফিডেন্স হাই উফ বাৰে বাৰেনো লাগি ধৰিছে উঠতে তোমাৰে নাম গানটো দিছে আকৌ গানটো দিছে এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা ডেম মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মোমেণ্টটো so sweet বাৰে বাৰে ভাবো সন্মুখত পালে কৈ দিম মনৰ কথা কিন্তু সাহসেই নাই অকাত মনত আহি যায় ৰে ঠাচ হাৰ্ট ব্ৰেকৰ চাউণ্ড বোলে চিনেমেটিক বেয়া চিনেমেটিক গৈছে দেই অথনিৰ পৰা কোনোবা মানে আমাৰ লাইনৰে মানুহ হ'ব লাগিব কোন না অভিজিত আচ্ছা প্ৰথম পঢ়ি লওঁ শুনিছো নতুন গান আহি আছে বোলে তোমাৰ গুণগুণ আৰু এইটো কথা তাক কোনে ক'লে অভিজিতে 100% চিয়ৰ ই একো কথা প্ৰাইভেট নাৰাখে এনিৱে আৰু এইটোও শুনিছো আৰু এইটোও শুনিছো এইটো বহুত বেছি স্পেচিয়েল চং হয় বুলি আচ্ছা ৰাণীত শ্বুট কৰিবা বুলি গম পালো এইটো কেনেকে গম পালে সেইকাৰণে আহিলে চাগে ন বোলো ইয়াতেই তোমাৰ হাতত দি যাওঁ চিঠিখন বহুত বেছি শুভকামনা থাকিল গানটোৰ কাৰণে আগ লগা দেনেকা দেখিছা কিমান খবৰ ৰাখো তোমাৰ এবছলিউটলি মেন এণ্ড শুনা না চুলিখিনি খুলি ৰাখিলে বহুত কিউট দেখিও তোমাৰ এইখিনি আমি নুখুজিলে ভাল হ'ব নাই নোৱাৰি নেকি পাৰি পাৰি এভাৰেজ খোলাই ৰাখিবাচোন পাৰিলে শ্বুটৰ চিনবোৰতো সেইটো অৱশ্যে তাৰ নহ'ব এইবাৰ খোলা নাই এইটো ফিল্মি লাইন নহয় অনেষ্টলি কৈছো দেই এণ্ড লাষ্টলি দীপলিনা ডেকা আই লাভ ইউ ইটি এজন এক্সিডেণ্টেল ভোকেলিষ্ট ভালে থাকা দেই এটা ক্লাপ হ'ব লাগে চিৰিয়াছলি মই ভাষা নাই ইন শ্বৰ্ট অফ ৱৰ্ডছ ৰাইট নাও মই নাজানো কি ক'ব লাগে থেংক ইউ ভেৰি মাছ টু দেট স্পেচিয়েল পাৰ্চন you upload this one আপলোড কৰি দিম এটা বস্তু কি ভাল হ'ব মানে ইমান ধুনীয়াকে কেনেকে লিখিব পাৰে মানুহে থেংক ইউ ভেৰি মাছ সো গ্ৰেটফুল গানটো আমি এনাউন্সমেন্ট এইটো কৰিব পাৰো গুণগুণৰ গানটো That's a good thing. We can do that. আচ্ছা এনিৱে গুণগুণ গান আহিব কিন্তু তাৰে আগত এটা কথাই ক'ম যে আপুনি যোনেই নহওক তুমি যোনেই নোহোৱা বহুত বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে সদায় যেন এনেকৈ দি থাকা তাকে কামনা কৰিছোঁ আৰু সেইটো কাৰণে মোৰো দায়িত্ব আছে মই ভাল কাম কৰিব লাগিব এনেই আৰু মৰম দি থাকিব নেকি মানুহে চ' আই এম ৰেছপনচিবল ফৰ ডেট থেংক ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু